Hey guys, welcome to my YouTube channel. আজি অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। মানে বৰষুণ এনেকুৱাকৈ দিছে আমাৰ পথাৰবিলাক যে বানপানী হৈ গৈছে একেবাৰে চাৰিওফালে পানী পানী পানী। মানে আমাৰ ৰাস্তা পদূলি উঠা নাই বাৰু, এনেই পথাৰবিলাক উঠিছে আৰু তাৰ কাৰণে মানে ঘৰৰ পৰা উলিবই নোৱাৰি। ঘুমাই উঠোঁতে মোৰ মানে 11:30মান বাজিছে। এতিয়া উঠি আহি এনেই অলপমান মানে ৰাস্তাৰ দিকে লগৰবোৰৰ ওচৰত আহিলোঁ। এই লগৰো কিছুমান আহাই নাই, কেইটামান এনেই এটা দুটা আহিছে আৰু দাদা এই লগৰবোৰৰ লগত অলপমান টাইম স্পেণ্ড কৰোঁ। তাৰপিছত ঘৰত যাওঁ, ঘৰত থাকোঁ বৰ লাগে, কি কৰিম আৰু মোবাইলটো টিপি থাকোঁ আৰু টিভি চাওঁ কিবা কিবি, এই আৰু কাম বন নাই। সেইকাৰণে মানে অলপ ফুৰিব মন গ'ল, চকৰ দি এবাৰ ঘূৰি আহিলোঁ। এতিয়া আকৌ এতিয়া চকৰ দি উলিয়াই আহিছোঁ, আকৌ বৰষুণ। ইচ্ছা বৰষুণে মানে কি বা কৰে ভগৱানে, কি কৰিব খুজিছে ক'ব নোৱাৰোঁ আৰু মানে বানপানীয়ে হয় নেকি আমাৰ ফালে। পথাৰৰ দিগেতো পানী, কিন্তু মানে আৰু অলপ যদি পানী হয় না তেতিয়া ৰাস্তা পদূলিবিলাকত উঠিব আৰু আমাৰ ঘৰত নুঠে পটককৈ বাৰু, বহুত ওখ আছে। আপোনালোকে চাই থাকিব, মানে মই ভিডিঅ'টো কেনেকুৱাকৈ পানীবিলাক দেখাওঁ আপোনালোকক। আৰু এই গাইছ, আৰু আমাৰ লগত আছে এই তন্ময় বনিয়া, আৰু এইফালে দীনবন্ধু, এইফালে বনৱালী। মানে গোটাই মুখা মানে বৰষুণ দি আছিল ন, তাৰ কাৰণে এইটোত মানে অলপমান এনেই ৰেষ্ট লৈছোঁ। আৰু তন্ময় আহিলোঁ ঘপককৈ এতিয়া, আৰু তন্ময় এইফালে ব্লগ ষ্টাৰ্টিং কৰিলে মানে। আৰু এতিয়া বৰষুণৰ কাৰণে মানে ক'তো যাব পৰা নাই এইটোৰ পৰা বাহিৰত। মানে ভাবিছিলোঁ অলপ নাও চাও ওচৰলৈ ফুৰিব যাম, কিন্তু মানে আমাৰ গাঁৱত যোনখন নাও আছে নাওখনো মানে অলপ বেয়া হৈছে, মানে অলপ ফুটিছে, মানে পানী উঠি থাকে। তাৰ কাৰণে মানে যেতিয়া নাওখন লৈ ফুৰিব যাওঁ, মোবাইল চোবাইল লৈ গ'লে মোবাইল চোবাইল গোটেই পানীত চেছ। তাৰ কাৰণে মই ভাবিছোঁ মোবাইল চোবাইল থৈ আহি নাওত যাম। তাকে আমাৰ এইফালে তন্ময় ফুৰিব যাবি নে? আমি আৰু ভাটিবেলাকে যাম বৰ ধুনীয়াকৈ, মানে অলপ মানে পানী অলপ মানে বাহিৰত দি গ'লোঁ, মানে কেনেকুৱা পানীৰ প্ৰৱেশ, কিমান ক'ত জেগাত কিমান পানী উঠিছে। আমাৰ জেগাতো উঠিছে বাৰু, আমাৰ গাঁৱতো বহুত উঠা নাই বাৰু, কিন্তু সেয়া অলপ দেখাইছোঁ গোটাইখিনি। এই ভিডিঅ' বৰষুণ দি আছে বহুত, নেৰানেপেৰা বৰষুণ বহুত। এই বহুত বৰষুণ, এই ঘৰৰ পৰা ওলাব নোৱাৰা আৰু হৈছে। 5 দিন দিব বোলে। মই আজি 11:30 বজাত ঘুমি উঠিছোঁ। ময়ো 11:30। তন্ময় কেতিয়া উঠিছা? ভিডিঅ'টো চাকাবাজ কৰি দিব। চাকাবাজ কৰি দিব। আৰু এয়া মই অম্বুজা চিমেণ্টৰ বঢ়িয়া কাম কৰোঁ, অম্বুজা চিমেণ্টৰ চাপ্লাই দিওঁ। অঁ ফি পাইছোঁ দিব, কি পাইছে এইটো তাৰে? আৰু এতিয়া বৰষুণত কামত দিছে। অঁ বহুত কামত দিয়ে, ছটাটো ডাঙৰ আছে না, বহুত দুটা সোমাব পাৰি। আমি কালি ৰাতি দুটা সোমাইছোঁ। ইয়াৰ ছটাটো বেলেগ এক্সট্ৰা। আমাৰ চিন্তা মই আৰু ছটা ঘৰৰ পৰা লৈ মই জিকি জিকি আহিছোঁ। মানে মই আহোঁতে বৰষুণ দিয়া নাছিল, এতিয়াহে দিলে, আৰু এইটোৰ ভিতৰত বৰষুণ নপৰে না। বঢ়িয়া। চবে ছটা লৈছা, ৰাস্তা দি ফুৰিব যাওঁ, ছটাৰ তলত যাব লাগিব। ক'লৈ যায়? এনেই ফুৰিব যাম অলপ, বানপানী চাব যাম আমি অলপ কেনেকুৱা। এই গাইছ, আমি এতিয়া অলপ মানে সেইটোৰ পৰা উলি আহিলোঁ, আৰু এতিয়া অলপ মানে ৰাস্তা দি অলপ বৰষুণ দিয়ে আছে বা কিনকিনকৈ। বৰষুণতো ছটাৰ তলত বনাই আছোঁ আমি ব্লগ, কেনেকুৱা খিলাৰি হ'ব লাগিব ন। সেই গাইছ, এইফালে পানী চাওক আপোনালোকে, চব পানী 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 হৈ গৈছে, চব পানী পানী। গাইছ এইফালে আৰু আহিছোঁ, চব পানী পানী। ৰাস্তাত উঠিবৰ কাৰণে বাকী আৰু অলপমান, এই জাষ্ট আৰু 1 মানৰ পিছত উঠিব আৰু আগত দেখাই আছোঁ বঢ়িয়াকৈ আপোনালোকক। নহয় আৰু কালি ৰাতি মাছ কাটব গৈছিলোঁ নহয়, সেইফালে কিন্তু মাছ কাটব যাব নাপালোঁ, বৰষুণ দিলে, ধপ ধপকৈ বৰষুণ দিছে। সেই গাইছ এইফালে আৰু পানী চাওকচোন আপোনালোকে। এই মেকটা চব ঘূৰি আছে গাইছ, মজা। এই গাইছ, এয়া পূৰা বৰষুণ দি আছে কিনকিনকৈ, আৰু এইফালে চাওকচোন আপোনাৰ, আমি মানে অলপ এতিয়াৰ পৰা অলপ আগত আহিলোঁ, এইফালে পূৰা পানী, পূৰা পানী পানী পানী। আৰু এইটো নিতুলৰ ঘৰ, এইটো নিতুলক মাতিম বাৰু, সিও আহিব অলপ দেৰিকৈ। আৰু এইফালে আৰু চব পানী পানী হৈ গৈছে, বৰষুণ এতিয়াও দিয়ে আছে কিনকিনকৈ। চব পানী, আৰু তহঁতে ছাতি লৈ আছা, ময়ে লোৱা নাই, মই জিকি আছোঁ দেখিছানে। সেইবুলি ইমান কষ্ট কৰি ভিডিঅ' বনাই আছোঁ দেখিছানে। কি ক'ব লাগে, কি চাই লগাইছোঁ এইখিনি বে। ঐ তন্ময় এইটো এটা ইউটিউবাৰ, এটা বহুত ডাঙৰ ইউটিউবাৰ, বহুত ডাঙৰ। ইয়াৰ মোবাইলৰ ছাবস্ক্ৰাইবাৰ বেছি আছোঁ, ইয়াৰ 5,000 মান আছে ইয়াৰ ছাবস্ক্ৰাইবাৰ, সেইকাৰণে লেভেল বেছি ইয়াৰ অলপ, আমাক মানে পাত্তাই নেদে মানে।
আমিও দেখাম অলপ, আপোনালোকে অলপ ছাপোৰ্ট কৰক, তেতিয়া 1.5 মানত যাব পাৰিম আমি অলপ অতি সোনকালকে। একো নাই। গৈ থাকা গৈয়ে থাকা। এইগিলা পুৰা বানপানী উঠি গৈছে আৰু এইফালে পুৰা পানী 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 আৰু এইখিনিত পুৰা ফুল মানে আমাৰ যেতিয়া ইমান মাহলৈ পানী আহে ন, তেতিয়া আমাৰ গাঁৱৰ মানুহবিলাকে মানে সেউলি মাৰে আৰু কিবা এনেকুৱা জাল তাল পাতে আৰু ডাঙৰ ডাঙৰকৈ। আৰু আমাৰ গাঁৱৰ 23 মিটাৰ আৰু ডুব যাব আৰু অলপমানৰ পিছত লাইন চাইন নিদিব আৰু ডুব গ'লে লাইন নাই আৰু মোবাইল চোবাইল চুইচ অফ হৈ থাকিব। পাৱাৰ বেংকটো চাৰ্জ কৰি ল'ব লাগিব আৰু এইফালে পুৰা ৰাস্তা পুৰা পানী পানী হৈ গৈছে বে। বৰষুণ দিয়ে আছে কিন কিনকৈ, কি কৰিবি আৰু উপায় নাই আৰু। এই বৰষুণ বতৰত ভালো লাগে, কিন্তু মানে ঘৰৰ পৰা ওলাব নোৱাৰি আৰু তাৰ কাৰণে প্ৰব্লেম।